আজি যে পাঠান চিনেমাখনৰ এটা গীতক লৈ বেশৰম ৰং এই গীতটোক লৈ যে বিতৰ্ক আৰম্ভ কৰিছে একাংশ বিজেপিৰ নেতাপালি নেতাই আমি লক্ষ্য কৰিছোঁ যে এই ক্ষেত্ৰত হিন্দুত্ববাদী সংগঠনৰ বিজেপিৰ কিছু নেতাই আচলতে আগভাগ লৈছে ইয়াৰ আঁৰত এটা ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে আপোনালোক সকলোৱে জানে যে বৰ্তমান 24ৰ লোকসভা নিৰ্বাচনৰ যি তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ সেই কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে এই মুহূৰ্তত আচলতে মানুহৰ মাজত যিবিলাক মূল ইস্যুৱে আচলতে ক্ৰিয়া কৰি থাকে সেই ইস্যুবিলাকৰ পৰা মানুহৰ মন মগজুবিলাক ডাইভাৰ্ট কৰিব লাগে এই মুহূৰ্তত মানুহৰ মাজত হিন্দু মুছলমান সেই দুটা বিষয় এষ্টাব্লিছ কৰি পুনৰ যাতে 24ৰ নিৰ্বাচনত বিজেপিৰ ফালে ৰাইজৰ জনমত বৃদ্ধি হয় তাৰ কাৰণে আচলতে তেওঁলোকে কুচকাৱাজবিলাক কৰিছে এইবাৰেই যে প্ৰথম নহয় যে পূৰ্বে যেন এনেকুৱা এটা পৰিৱেশ ৰচনা কৰা হৈছে পূৰ্বে যেন কোনো চিনেমাত কোনো অভিনেতা অভিনেত্ৰীয়ে চেফ্ৰন কালাৰ গেৰুৱা বস্ত্ৰ পৰিধান কৰি অভিনয় কৰা নাছিল তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে সূচনা কৰিবলৈ গৈ আছে কিন্তু পূৰ্বে আমি দেখিছোঁ বহু বলিউডৰ চিনেমাত সেই অক্ষয় কুমাৰৰ চিনেমাই হওক সেই স্মৃতি ইৰাণীৰ চিনেমাই হওক সেই চিনেমাবিলাকত তেওঁলোকে গেৰুৱা বস্ত্ৰ পৰিধান কৰিছিলে কিন্তু সেই সময়ততো এনেকুৱা ধৰণৰ কোনো ধৰণৰ বিতৰ্ক হোৱা নাছিলে সেই সময়ৰ চিনেমাবিলাককতো নিষিদ্ধ ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপন কৰা হোৱা নাছিলে সেই সময়ত এই নেতাবিলাক এই বিজেপিৰ নেতাবিলাক সেই সময়ত অন্ধ আছিল নেকি আজি সাংসদ প্ৰজ্ঞা নামৰ এইগৰাকী বিতৰ্কিত সাংসদ অন্ধ হৈ আছিল নেকি আজি ৰাম কদম মহাৰাষ্ট্ৰৰ যিজন বিজেপি নেতা সেইজন অন্ধ হৈ আছিল নেকি আজি এই মধ্যপ্ৰদেশৰ নৰোত্তম মিশ্ৰ নামৰ গৃহমন্ত্ৰী যিজনে আচলতে এই ছবিখনক নিষিদ্ধ কৰিব লাগে বুলি আগভাগ লৈছে তেখেতেতো ইতিমধ্যে বিভিন্ন ধৰণৰ কথা বতৰা কৈ ৰাইজৰ মাজত আচলতে সাম্প্ৰদায়িক কথা বতৰাবিলাক সোমোৱাবলৈ যত্ন কৰিছে সেই মানুহজন তেতিয়া অন্ধ আছিল নেকি স্মৃতি ইৰাণীয়ে যেতিয়া গেৰুৱা বস্ত্ৰ পৰিধান কৰিছিলে যেতিয়া অক্ষয় কুমাৰৰ চিনেমাত গেৰুৱা বস্ত্ৰ পৰিধান কৰা হৈছিলে সেই সময়ত তেওঁলোকৰ চকুবিলাক আচলতে বন্ধ হৈ আছিলে এই মুহূৰ্তত আচলতে ইয়াত এটা সুবিধা হৈছে আপোনালোকে সকলোৱে গভীৰভাৱে চালে নিশ্চয় দেখিব আগৰ চিনেমাত যদিও গেৰুৱা পিন্ধা হৈছিলে তেতিয়া মানে সেই অভিনেতা বা অভিনেত্ৰীগৰাকী মুছলমান নাছিল এইবাৰ ভাল হৈছে তেওঁলোকে বিতৰ্কটো সূচনা কৰিবলৈ এইবাৰ শ্বাহৰুখ খান আছে পাঠান চিনেমাখনত আৰু ইফালে দীপিকা পাডুকন আছে দীপিকা পাডুকনক এই বিজেপিৰ নেতাবিলাকেতো কৈ আছে যে টুকুৰা গেঙৰ সদস্য দীপিকা পাডুকন যেতিয়া জেএনইউৰ ছাত্ৰ একতা সভাৰ সভাপতিৰ পদত কানহাই কুমাৰ আছিলে সেই সময়ত জেএনইউৰ ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যাক লৈ আচলতে আন্দোলন আৰম্ভ হৈছিলে সেই সময়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আচলতে জেএনইউৰ ছাত্ৰ একতা সভাৰ সভাপতি কানহাই কুমাৰে তীক্ষ্ণ বাক্যবান প্ৰয়োগ কৰি আচলতে সমালোচনা কৰিছিলে আৰু সেই সমালোচনা সহ্য কৰিব নোৱাৰি আচলতে বিজেপি চৰকাৰে কানহাই কুমাৰক তিহাৰ জেললৈকে পঠিয়াইছিলে আৰু সেই আন্দোলনটোত আচলতে সহযোগিতা কৰিবলৈ বা সমৰ্থন আগবঢ়াবৰ কাৰণে সেই সময়ত 2016 চনতে দীপিকা পাডুকন তাতে গৈছিলে তেওঁলোকৰ যিবিলাক সমস্যা এই সমস্যাক লৈ তেওঁলোকে আচলতে কিছু কথা বতৰা পাতিছিলে বা এই আন্দোলনটোৰ তেওঁ সমৰ্থন আগবঢ়াইছিলে সেইটোতে কিছুমান আচলতে বিজেপিৰ নেতাই আজিৰ তাৰিখতো আচলতে খৰ্গহস্ত হৈ আছে দীপিকা পাডুকনৰ প্ৰতি সেইকাৰণে তেখেতক আচলতে টুকুৰে গেঙৰ তেওঁ এজন সদস্য বুলি এষ্টাব্লিছ কৰিবলৈ আচলতে যত্ন কৰিছে আৰু কথাবিলাক ঠিক তেনেকুৱা নহয় টুকুৰে গেং সেইটো এটা অবাস্তৱ এটা ভ্ৰান্ত ধাৰণা মানুহৰ মাজত সোমোৱাই দিয়া হৈছিলে তেনেকুৱা ধৰণৰ কোনো টুকুৰে গেং সেই সময়তো নাছিলে আৰু আজিও নাই সেইটো এনেও কোৰ্টে ইতিমধ্যে প্ৰমাণ কৰিছে যিবিলাকো আচলতে টুকুৰে গেঙৰ সদস্য বুলি গ্ৰেপ্তাৰ কৰা হৈছিলে সকলোকে এতিয়া আদালতে শেহতীয়াকৈ উমৰ খালিদকো আচলতে আদালতে নিৰ্দোষী হিচাপে ইতিমধ্যে প্ৰমাণেই কৰি দিছে আৰু এই মুহূৰ্তত আমি ভাৰতৰ আচলতে সেকুলাৰ ৰাইজক এটা কথাই আহ্বান জনাম যে গেৰুৱা বস্ত্ৰক লৈ আচলতে যি বিতৰ্ক সূচনা কৰা হৈছে যে গেৰুৱা বস্ত্ৰ পৰিধান কৰি ভাৰতবৰ্ষৰ হিন্দু সভ্যতা কৃষ্টি সংস্কৃতিক আচলতে জনমানসত সেউ প্ৰতিপন্ন কৰা হৈছে তেনেকুৱা ধৰণৰ কথা বতৰা যেনেধৰণে প্ৰমোট কৰিবলৈ গৈ আছে বিজেপিৰ নেতাই সেই কথাবিলাকত আপোনালোকে কেতিয়াও ভৰি নিদিব আচলতে ৰাইজৰ যিবিলাক মৌলিক প্ৰশ্ন আমাৰ যি কৰ্মসংস্থাপনৰ প্ৰশ্ন আছে আমাৰ মূল্যবৃদ্ধিৰ প্ৰশ্ন আছে আজি সকলোবিলাক আচলতে ৰাজহুৱা খণ্ডৰ পাব্লিক ছেক্টৰ বস্তুবিলাক প্ৰাইভেটাইজেশ্যন কৰি থকা হৈছে বিভিন্ন ধৰণৰ সমস্যাই যেতিয়া আমাক বেৰি ধৰিছে এইবিলাকৰ পৰা আচলতে আমাক ডাইভাৰ্ট কৰিবৰ কাৰণে 24ৰ নিৰ্বাচনত যাতে এই মৌলিক ইস্যুবিলাক মানুহৰ মাজৰ পৰা নাইকিয়া কৰি এটা ফাল্টু ইস্যুলৈ
ডাইভাৰ্ট কৰিব পাৰে তাৰ কাৰণে আচলতে এই যত্নবিলাক কৰি থাকে হিন্দুত্ববাদীবিলাকে গতিকে এইবিলাকক সঁচা কথা বুলি নাভাবিব আৰু এইবিলাকৰ পৰা সদায় আঁতৰত থাকিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ ধন্যবাদ